নমস্কাৰ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। এটা সৰু টেকনিকেল ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি গ'লোঁ আৰু আজি আপোনালোকক জনাই দিম কি টেকনিকেল ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি গ'লোঁ। তাৰ আগতে এটা কথা কৈ লওঁ, মই আগতে এটা ভিডিঅ' দিছোঁ, এটা টেকনিকেল ভিডিঅ'য়ে স্ক্ৰীন ৰেকৰ্ডিং কেনেকৈ কৰিব পাৰি। যদি মোৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক আছে, লিংকত ক্লিক কৰক, ডাইৰেক্ট ভিডিঅ'টো দেখা পাব আৰু সেই ভিডিঅ'টোত এটা লাইক কৰি দিব। তো গতিকে আজিৰ টেকনিকেল ভিডিঅ'টোৰ ফাললৈ আমি আগবাঢ়ি যাওঁ। তো আপোনালোকক আজি টেকনিকেল ভিডিঅ'টোত মই কি জনাম সেইখিনি কথা প্ৰথমতে মই কৈ লওঁ। ধৰি লওক আপোনালোকৰ হাতত এটা নকিয়া মোবাইল আছে, যিকোনো নকিয়া মোবাইল, স্ক্ৰীন টাচ হওক, ছুইচ টাচ হওক, যেনেকুৱা এটা নকিয়া মোবাইল আছে। এই নকিয়া মোবাইলটো কি হ'ল, আপোনালোকৰ এদিনাখন বেয়া হৈ গ'ল, মানে আৰু সেই মোবাইলটো আৰু ব্যৱহাৰ কৰিব নোৱাৰি বেয়া হৈ গ'ল। তো তেনেস্থলত আপোনালোকে ভাবিলে যে মই মোবাইলটো কেতিয়া কিনিছিলোঁ, মানে আপোনালোকৰ যিখিনি মোবাইলৰ লগত অনা নথি পত্ৰ আছিল সেইখিনি বা ক'ৰবাত থৈ দিছে, পাহৰিছে। তো আপোনালোকে চাব বিচাৰিছে মই মোবাইলটো কেতিয়া কিনিছিলোঁ, মানে উলিয়াব লাগিলতো মোবাইলটো মই কিমান বছৰ ব্যৱহাৰ কৰিলোঁ। এতিয়া এটা স্ক্ৰীন টাচ মোবাইলে ভালকৈ যদি 2-3 বছৰ নাযায় তেতিয়া আপোনালোকে ভাবিব। তো চব নকিয়াৰ মোবাইলে স্ক্ৰীন টাচ, নেট থকা হওক, নেট নথকা হওক, এই চব মোবাইলতে এই পদ্ধতিটো চাব পাৰি। তো আহক মই আপোনালোকৰ কাৰণে এই পদ্ধতিটো অৱলম্বন কৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া চাওক, এইটো হৈছে মোৰ হাতৰ এটা নকিয়াৰ মোবাইল আছে, দেখিছে? এইটো নকিয়াৰ মোবাইল। এই নকিয়াৰ মোবাইলটো কেতিয়া কিনিছিলোঁ আপোনালোকক আজি মই দেখুৱাই পূৰা একদম তন্ন কৰি দিম। তো তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, এই ষ্টেপখিনি ফ'ল' কৰক একদম। আৰু এইটো এটা নকিয়া মোবাইল মোৰ হাতত আছে, এইটো দেখিছে নকিয়া মোবাইল, চিনিবতো পাৰিছে এইটো মোবাইল, আৰু কোনে চিনি নাপায়। নকিয়া বুলি লেখা আছে পাছফালে, নকিয়া। এই মোবাইলটো লৈ আপোনালোকক আজি দেখুৱাম যে এই মোবাইলটো কেই তাৰিখে কিনিছিলোঁ। তো আহকচোন সেই পদ্ধতিটো আমি আৰম্ভ কৰোঁ। তো এইটো মই নকিয়া মোবাইলটো হাতত লৈছোঁ, আপোনালোকক দেখুৱাম মোবাইলটো। এই মোবাইলটো কেতিয়া কিনিছিলোঁ গোটেইখিনি ওলাই পৰিব। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি টিপিব লাগিব ***4*0। ***4*0, ইয়াত ব্ৰাইটনেছৰ কাৰণে স্পষ্টকৈ অহা নাই, আহিছে ***4*0। ইয়াৰ পাছত মই কি দবাম, হেজ দবাই দিম। হেজ দবাই দিয়াৰ লগে লগে আহি যাব এখন লিষ্টখনত পাই যাম এই মোবাইলটো কিনা ডেট। এইটো হেজটো দবাই দিয়াৰ লগে লগে আহি গৈছে আৰু এইখনে সেই লিষ্টখন। তো ইয়াত আহিছে নকিয়া 105, মানে মডেলটো 105, তাৰপিছত V12.00.11, এইটো কি নাজানো মই। তো তাৰ তলত আছে 30/06/17, 2017 চনৰ জুন মাহৰ 30 তাৰিখে মোবাইলটো কিনিছিলোঁ। এই ধুনীয়াকৈ এইখিনি কথা আহি গৈছে। তো আপোনালোকেও কৰিব পাৰিব। তাৰ কাৰণে কি কৰিব, ***4*0, হেজ আহি গ'ল। তো এনেকৈ আপোনালোকে আপোনালোকৰ নকিয়া মোবাইলৰ কিনা ডেটটো পাই যাব। নিশ্চয় আপোনালোকক মই আজি এটা নজনা কথা শিকালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।